হেল্ল' ফ্ৰেণ্ডছ, কম বেছি পৰিমাণে আমি সকলোৱে প্ৰায় ভয় কৰোঁ, কিন্তু ইলেক্ট্ৰিচিটি যিটো ডেঞ্জাৰক নেকি এনেকুৱা কোনো মানুহ নাই যোনে ভয় নকৰে। 1 ছেকেণ্ডত পুৰি শেষ কৰি দিব পৰা এই ইলেক্ট্ৰিচিটি, তাৰৰ ওপৰত যেতিয়া চৰাই এটা বহি থাকে, চৰাইটোৰ একো নহয়, অথচ মানুহ এটা পুৰি শেষ হৈ যায়। কিয় তেনেকুৱা হয় আজি তাৰে আলোচনা কৰিম। বলকচোন আৰম্ভ কৰোঁ। ইলেক্ট্ৰিচিটি হৈছে ফ্ল' অফ ইলেক্ট্ৰন, আৰু এই ইলেক্ট্ৰনবোৰ কিছুমান কণ্ডাক্টৰৰ মাজেৰেহে পাৰ হয়। ইলেক্ট্ৰনবোৰ ফ্ল' হ'বলৈ কিছুমান কণ্ডিশ্যন লাগে। তাৰে ভিতৰত প্ৰথম কণ্ডিশ্যন হ'ল চাৰ্কুইট সম্পূৰ্ণ কৰা। এটা চাৰ্কুইট যেতিয়া সম্পূৰ্ণ হয় তেতিয়াহে তাৰ মাজেৰে কাৰেণ্টটো ফ্ল' হয়, আৰু চাৰ্কুইটটো সম্পূৰ্ণ হোৱাৰ পিছত আমি যিটো পাম সেইটো হ'ল কাৰেণ্ট। ইলেক্ট্ৰনবোৰ এটা চাৰ্কুইটৰ মাজেৰে সম্পূৰ্ণৰূপে গতি কৰাৰ পিছতহে তাত এটা কাৰেণ্টৰ সৃষ্টি হয়, তাত আমি কাৰেণ্টটো পাওঁ আৰু শ্বক লাগে। দ্বিতীয় কণ্ডিশ্যনটো হ'ল ভল্টৰ ডিফাৰেঞ্চ। ছাপ'জ V1 V2 দুটা ভল্ট আছে। যদি V1 তাৰমানে ভল্ট 1 ভল্ট 2তকৈ বেছি হয় তেতিয়া ভল্ট 2লৈ কাৰেণ্টটো যাব, আৰু যদি ভল্ট 1 ভল্ট 2তকৈ সৰু হয়, কম হয়, তেতিয়া ভল্ট 1লৈ কাৰেণ্টটো যাব, কাৰেণ্ট গতি কৰিব। আৰু দুয়োটাৰ মাজত যদি 0 হয়, 0 হয় ডিষ্টেঞ্চটো, তেতিয়া তাত কাৰেণ্ট ফ্ল' নহয়। 3 নম্বৰ কণ্ডিশ্যনটো আছিল কি ৰেজিষ্টেঞ্চ। যিমানে কম ৰেজিষ্টেঞ্চ হয় তাৰ মাজেৰে কাৰেণ্ট অতি সহজে পাৰ হ'ব বিচাৰে, আৰু ৰেজিষ্টেঞ্চটো বেছি হ'লে কাৰেণ্টটো তাৰ মাজেৰে যাব নিবিচাৰে। চৰাই এটাৰ ক্ষেত্ৰত কি হয় আমি চাওঁ আহক। চাওক, চৰাই এটা ছিংগল তাৰৰ ওপৰত যিহেতু বহি থাকে, ই এটা সম্পূৰ্ণ চাৰ্কুইট তৈয়াৰ কৰিব নোৱাৰে, যাৰ ফলত চৰাইৰ গালৈ কাৰেণ্টটো ফ্ল' নহয়, আৰু মেক্সিমাম কাৰেণ্ট তাঁৰডালৰ মাজেৰেই পাৰ হৈ যায়। দ্বিতীয়তে, যিহেতু ছিংগল তাৰৰ ওপৰতে চৰাইটো ৰৈ থাকে, গতিকে তাত ভল্টৰ ডিফাৰেঞ্চ নাই, ভল্টটো কনষ্টেণ্ট থাকে কাৰণে চৰাইৰ গালৈ ইলেক্ট্ৰিচিটি পাছ হ'ব নোৱাৰে। আৰু ৰেজিষ্টেঞ্চৰ ক্ষেত্ৰত যিহেতু চৰাইটো তাঁৰডালৰ ওপৰত থাকে, চৰাইৰ বডিটো যিহেতু বডিটো ওপৰত থাকে, গতিকে তাৰ ৰেজিষ্টেঞ্চটো বহুত বেছি, বহুত ওপৰত থাকে, গতিকে তাত কাৰেণ্ট ঢুকি নাপায়, আৰু মেক্সিমাম কাৰেণ্ট তাঁৰডালেৰে পাৰ হৈ। কিন্তু ৰ'ব, চৰাই এটাও মৰিব কেতিয়া? যেতিয়া চৰাইটোৰ দুয়োটা পাখি দুইডাল তাঁৰত টাচ কৰিব তেতিয়া চৰাইটো মৰিব পাৰে, নাইবা চৰাই যেতিয়া দুইডাল তাঁৰ চুই যাব তেতিয়া চৰাইটো মৰিব পাৰে। নাজানো, যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব